हेलो बंधुসকল কি খবৰ আশা কৰিছো সকলোৰে ভালে থাকে আজি মই মোৰ ভিডিওটো আৰম্ভ কৰিছো আমাৰ সুমনি নামঘৰ প্ৰাংগণৰ পৰাই আজি আমাৰ এটা নিয়ম কৰিব ওলাইছো আমাৰ চৰা উঠোৱা নিয়ম বুলি কয় সো চৰাটো আপোনালোকে দেখিছে বেক সাইডে চৰা বনি আছে ৰাইজে বনাই আছে সো নিয়মবোৰ মই বিশেষ নাজানো আৰু চৰাটো মানে আমি একচুয়ালি হৰুতে দেখা বহুত হৰুতে মানে মোৰ অকমান মনত আছে সো মানে আজি আকৌ বহুত বছৰৰ মূৰত পাইছোগে নীতি নিয়মবোৰ একো নাজানো সো আছে ডাঙৰ মানুহ গাঁৱৰে সো তেওঁলোকক সুধিম আপোনালোকক সকলো দেখাম আৰু সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ দেখিছে আপোনালোকে চৰা বনি আছে কল পটুৱা দি বনাই চৰা আৰু ইয়াতে আৰু বস্তু বহুত সজোৱা হ'ব ইয়াতে ফুল আৰু ৰং চং দি কিনে আপোনাৰ ধুনীয়াকৈ সজোৱা হ'ব সজাই এতিয়া জাষ্ট বনিছে কমপ্লিট হোৱাৰ পিছত আকৌ আপোনালোকক দেখাম আপোনালোকে কণ্টিনিউ এতিয়া বন্ধুসকল লাহে লাহে আমাৰ গাঁৱৰ মানুহবোৰ গোট খাইছে আমাৰ এইফালে খুৰীদেউ আহিছে খুৰীদেউ মোৰ ছাবস্ক্ৰাইবাৰ হয় আৰু মোৰ ভিডিঅ' কণ্টিনিউ চাই থাকে চ' থেংক ইউ আৰু এইফালে আমাৰ নামঘৰ সুমনি নামঘৰ আৰু এইফালে আমাৰ ৰাইজ আমাৰ জ্যেষ্ঠ ব্যক্তিসকল বহি আছে এফালে মাজৰজন দেখিছে নাই এজন একদম মেইন আমাৰ নামঘৰ সুমনি নামঘৰ এই তিনিজনে এইফালে এই তিনিজনে মেইন এইফালে নদৰা আছে এইফালে ৰাইজসকল আপোনালোকে আশীৰ্বাদ কৰিব কিবা সোনকালে কিবা এটা ভাল খবৰ এটা দিবলৈ কাৰণে আশীৰ্বাদ কৰক এইখনেই হ'ল আমাৰ সুমনি নামঘৰ ভিতৰলৈ যাম অকণ পিছত সেৱা কৰিম আপোনালোকক দেখুৱাম ভিতৰ চোৱা কেনেকুৱা চ' আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া হ'ল আমাৰ সুমনি নামঘৰৰ ভিতৰ চোৱা পৰিৱেশ ইয়াতে ভক্তসকলে সেৱা জনাই আছে ধূপ চাকি লগাই এইফালে আৰু বহুত নিয়ম আছে নিয়মবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই এতিয়া বন্ধুসকল চৰাটো সম্পূৰ্ণকৈ সজোৱা হৈছে আৰু অকণমান ডিজাইন দিয়া হয় ইয়াতে ডিজাইনবোৰ চাই লওক এনেকৈ ধুনীয়াকৈ সজোৱা হয় সজোৱাই কিনি নাও চেপত মানে বনোৱা হয় বনাই কিনি এনেকৈ সজোৱা হয় ধুনীয়াকৈ আৰু ইফালে ভিতৰত কিবা কিবি মানে কি ভৰাব কি নভৰাব আপোনালোকক সকলো দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব বতাহ চতাহ ধুনীয়াকৈ দিছে আৰু ইফালে আমাৰ ভকতসকল নিয়মবোৰ কৰিবৰ কাৰণে পূৰা ৰেডি হৈ আছে এইফালে মানুহ গাঁৱৰ ৰাইজ সকলো গোট খালে আৰু এতিয়া অকণ পিছত নিয়মবোৰ আৰম্ভ হ'ব আৰু সকলো একচুৱেলি মানে কি হয় প্ৰত্যেকটো ঘৰত মানে প্ৰত্যেকটো ঘৰৰ পৰা মানে আপোনাৰ কুকুৰা এজনী ইয়াতে মানে উৎসৰ্গা কৰা হয় এতিয়া মোৰ ওচৰত আছে গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তি আমাৰ গাঁৱৰে বাৰীক হয় তেওঁৰ পৰা মই জানিব বিচাৰিম নিয়মবোৰ একচুৱেলি কি কৰা হয় ইয়াতে আৰু কেনেকৈ কৰা হ'ব আৰু কেনেধৰণে কৰা হ'ব তেওঁৰ পৰা অকণ জানিব বিচাৰিম আচ্ছা বাবুৱে আজি আমাৰ যোনটো চৰা নিয়মটো কেইবছৰ পিছত কৰা আমি 5 বছৰ মূৰত কৰোঁ 5 বছৰ মূৰত কৰোঁ মানে এনেকৈ দণ্ডাই সানি পেলাই এই চৰা নাওটো এতিয়া বনালোঁ বনাই এতিয়া ৰাইজে আইসকলে আছে ওচৰত অলপ পিছত মানে পিছত আমি চৰা পাত 9 পাত মাৰি 9 বনিৰ কাৰণে মাৰি আৰু ভগৱতীৰ কাৰণে এটা বগা মানে মাইকী হাঁহ এই চৰাৰ ভিতৰতে পঠিয়াই ভগৱতী মানে মাৰিব নোৱাৰে চৰাৰ ভিতৰত যাব সেই হাঁহটো তাৰ 9টা পাত এই ভগৱতীয়ে গাই যাব তাৰপিছত যেতিয়া সেই নৈত সুতুৱাই দিম তাৰপিছত আহি আমি গোটেই মানে ল'ৰা ছোৱালী প্ৰসাদ চকাত এইবোৰ বিলাই খাম আচ্ছা প্ৰত্যেক ঘৰৰ পৰা যে কুকুৰা আনিছে কুকুৰাবোৰ কি কৰা হ'ব এই কুকুৰাবোৰ এতিয়া উচৰ্গা কৰিব নহয় নিজে কুকুৰাবোৰ হাতত ধৰি হাই ভগৱতীক মানে হেৰি কৰিব তাৰপিছত যাব মানে কোঠাললৈ আচ্ছা কুকুৰাটো কি কাৰণে দিয়া হয় এই কুকুৰাটো মানে এই আমাৰ ধৰক মানুহ দুনু গৰু ম'হ ছাগলী এই খেতি বাতি এইবোৰ মানে পোক পৰুৱাবোৰ নিদিবৰ কাৰণে বেমাৰ আজাৰ নিদিবৰ কাৰণে সেইকাৰণে কুকুৰাটো আহি ঘৰৰ পৰা ঘৰে ঘৰে মানে এটা কুকুৰা আনি উচৰ্গা কৰিবলৈ আহে আচ্ছা মানে ধৰক যাৰ সকাম কৰিবলৈ আছিলে কৰিব পৰা নাই কৰিব নোৱাৰাটো তাতে ইয়াতে খণ্ডন বিদায় দিম আৰু বিদায় দিব সকলোৰে হাতত এনেকৈ মানে কুকুৰা নিজৰ কুকুৰাবোৰ নিজে লৈ থাকিব লাগে একচুৱেলি সকলো ৰাইজ আহি গৈছে বৰ্তমান এতিয়া সকলো ৰাইজ
ইয়াতে নিয়ম কৰা হ'ব যিহেতু সেইকাৰণে ইয়াতে চব সকলো ৰাইজ ইয়াতে আহি মেলি উপস্থিত হৈছেহি চব বুঢ়া বুঢ়ী আপোনাৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ইয়াতে সেৱা কৰা হ'ব সেৱা Ay, kung po yun na, balik ko buka lapay lakat. Yang puro ko tulog sila sa amin, kita kakitang kinaguro po. Apa ya, ayaw mo tato, hindi kayo na, mula. Sino nga ako pala dito? এইটো কি হয় পিঠা Sa kita nga, mura po niya matuloy. Ay, ito niya matuloy, gerak, sorry yung gerak, kentong gerak. গাইজ এনেকৈ আৰু ধৰক অকণমান মানে আইক যিহেতু আই ভগৱতী হয় আই ভগৱতীক মানে ভাল লগাবৰ কাৰণে এনেকৈ অকণমান মানে হাঁহি ধেমালি অকণমান নাচ গান কৰা হয় ত' আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিছোঁ এজন বিশেষ ব্যক্তি আমাৰ গাঁৱৰে হয় আমাৰ সুযোগ্য সন্তান আমাৰ মাজত দিয়া উপস্থিত হৈছেহি আমাৰ পুনৰাম মিলি মোৰ মামা হয় তেওঁৰ পৰা জানিব বিচাৰিম দুআষাৰমান একচুৱেলি এওঁলোকে বহুত সৰুৰ পৰাই আমাৰ গাঁওখনৰ লগত বহুত ওতপ্ৰোতভাৱে জড়িত হৈ থকা মানুহ চ' মানে তেওঁলোকে মোতকৈ বহুত বেছি জানে চ' এওঁৰ মুখৰ পৰা মই কিবা এটা জানিব বিচাৰিম মামা নিয়মবোৰ অকণমান কৈ দিয়ক আচলতে এইটো এটা আমাৰ লোকবিশ্বাস হয় আমাৰ মিচিং জনগোষ্ঠী প্ৰকৃতি পূজা কৰে যেনেকৈ আমি সূৰ্য চন্দ্ৰ বায়ু বৰুণ জল দেৱতা গছ গছনি আমি পূজা কৰোঁ আৰু লগতে আই বসুমতীক আমি পূজা কৰোঁ যিহেতু সেইবিলাক পথ উপাদান নাথাকিলে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে গতিকে আমাৰ এই যি চৰা উঠোৱা সকাম ইয়াত 5 বছৰৰ মূৰত বা তাতকৈ বেছি দীঘলীয়াকৈ 10 বছৰ মূৰতো কৰিব পাৰে সাধ্য অনুসাৰে আৰু এই সকামটোৰ এটা বিশ্বাস আছে যে গাঁৱত যদি কিবা অপায় অমংগল যদি হৈ আছে কিবা কাৰণত যদি আমাৰ ক'ৰবাত দুখাৰোপ হৈ আছে এই সকামটোৰ দ্বাৰা এই নদীত উটুৱাই দিয়া যাব হাঁহ এজনী ইয়াতে নদীত উটুৱাই দিয়া যাব আৰু তাৰ লগে লগে প্ৰতি ঘৰে ঘৰে বগা কুকুৰা এজনী ৰাইজক উৎসৰ্গা কৰিব ইয়াত বলি বিধান আছে আৰু সেইটো এটা বিশ্বাস যে আমাৰ মাজৰ পৰা কোনো ধৰণৰ অপায় মংগল ৰোগ ব্যাধি বিপদ বিঘিনি সকলোবিলাক যাতে নদীত উটুৱাই লৈ গুচি যায় আজিৰ পৰা নাইকিয়া হৈ যায় আৰু আমাৰ মাজত সুখ শান্তি সমন্বয় সম্প্ৰীতি যাতে সুদৃঢ় হয় এই বিশ্বাসটো ৰাখি এই সকামটো কৰা যায় চ' ধন্যবাদ আপোনালোকক অকণমান মই জনাবলৈ চেষ্টা কৰিলোঁ নিয়মবোৰ কেনেকৈ হয় আৰু আগলৈ এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক মই আগলৈ চেষ্টা কৰিম দেখুৱাবলৈ ত' ভিতৰত একচুৱেলি কি কৰা হ'ব ত' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ত' আপোনালোকক অকণমান মানে আমাৰ চৰাৰ ভিতৰৰ মানে দৃশ্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিম ভকতে সজাই আছে আমাৰ ভিতৰৰ বজাৰ ভিতৰত বাবই চব কাগৰীয়ে নাই নলত এনেকৈ পানী দিয়া হয় ন পানী দিয়া হয় কেইভাগ দিয়া হয় 9 ভাগ পানী আৰু সাঁজ দিয়া হয় ন একচুৱেলি বন্ধুসকল আমাৰ মানে মিচিং নিয়মৰ বহুত নিয়ম আছে পালিবলৈ আমাৰ ডবুৰ পূজা আমি আপোনালোকক দেখালোৱেই কেইদিনমানৰ আগতে এতিয়া আমাৰ চৰা কেনেকৈ উঠোৱা হয় এইটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ চ' আপোনালোকে চাই থাকক এতিয়া একচুৱেলি সকলোৱে নাচি ভাগি একদম ধুনীয়াকৈ আই ভগৱতীক মানে বিদায় দিয়া হ'ব এতিয়া
আচ্ছা এইটোৱে হ'ল আমাৰ নামঘৰ নামঘৰটো পাঁচপাক এনেকৈ ঘূৰা হ'ব এনেকৈ পাঁচপাক ঘূৰা হ'ব এনেকৈ সকলোৱে মিলি চত আপঙা এইফালে মাও আছে আমাৰ মা মাহী সুনীতি বা চবেই আছে আমাৰ এইজনটো মেইন এতিয়া এফালে আমাৰ 3 পাক হৈ গ'ল এতিয়া আকৌ উল্টাকৈ দুপাক হ'ব আৰু দুপাক হোৱাৰ পিছত আমি একদম চিধা দেখুৱাই থাকিম আহি পালোগৈ আৰু আমি শেষ পৰ্যায়লৈ শেষ পৰ্যায়ৰ এতিয়া লাষ্ট এটা নিয়ম আমি চবেই ৰাইজে সকলোৱে মিলি কিনি ধৰক সেৱা কৰা হ'ব ধুনীয়াকৈ গৈছে দেই বৰ ধুনীয়া গৈছে বৰ ধুনীয়া আছে কিন্তু ধুনীয়া গৈছে বহুত স্পীডত গৈছে ধুনীয়া গৈছে এতিয়া ধৰক চৰা উঠোৱা হৈ গ'ল আমাৰ এই দিচাং নৈ পাৰতে ত' আমি এতিয়া সকলোৱে আৰু শেষ পৰ্যায়ৰ নিয়মটো কৰিলোঁ আৰু এতিয়া মিলি কিনি তাতে য'ত নিয়ম হৈছিলে তাতে আমি সকলোৱে মিলি প্ৰসাদ অকণমান গ্ৰহণ কৰিম আৰু লাষ্ট নিয়ম আৰু সেইটো আছেগৈ আৰু ত' বলক আপোনালোকৰ নিয়ম এতিয়া গৈ আছে ধুনীয়াকৈ আৰু লাষ্ট টাইম আৰু এইটো ভিডিঅ' লাষ্ট আৰু ইয়াতে মানে এনেকৈ আমি সকলোৱে মিলি কিনি চৰা উঠোৱাটো আপোনালোকক দেখুৱালোঁ তাৰপিছতে এতিয়া মানে চবেই এনেকৈ আৰু এসাঁজ চবেই আৰু এনেকৈ মিলি আৰু কিনি য'ত যাৰ যেনেকৈ সুবিধা হয় আৰু ধৰক তেনেকৈ চবেই খোৱা হয় আৰু এনেকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকলে এনেকৈ খায় আৰু ইফালে এনেকৈ ৰাইজে আৰু যোনে য'ত সুবিধা হয় আৰু এনেকৈ খোৱা হয় ময়ো খাম এতিয়া বাৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই ত' বহুত ভোক লাগি আছে ময়ো খাম আৰু ত' আপোনালোকক দেখুৱাইছোঁ আৰু আজিৰ ভিডিঅ'টো মানে ইমানটা সামৰণি মাৰিছোঁ হোপ চ' আপোনালোকক বহুত দেখাবলৈ মই চেষ্টা কৰিছিলোঁ কিন্তু কি দেখুৱাব পাৰিলোঁ কি আপোনালোকে জানিব পাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব দিব লাইক কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ